হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ বিষয়ে। এটা ক্লিপ বহুত ভাইৰেল হৈ আছে, যেতিয়া CM ছাৰ হাফলঙত গৈছিল, তাত গৈ এজনী ছোৱালীয়ে প্ৰপ'জ কৰে। তাৰে এটা ক্লিপ আপোনালোকে চাই লওক। মামা কেনেকুৱা লাগিছে আহি একদম বঢ়িয়া লাগিছে হাফলং। খবৰ ভাল? ভাল। মামা we love you. Thank you so much. I also love you. Thank you মামা। নেক্সট নিউজটো হৈছে জাট প্ৰাবজ্যোতৰ বিষয়ে। জাট প্ৰাবজ্যোতে কালি গুৱাহাটীত মিটআপ কৰা দেখা গ'ল। মিটআপত কি হ'ল তাৰে এটা ক্লিপ চাই লওক। तो भाई सीन ऐसा है, हम आए थे गुवाहाटी और हमने ले लिया एक बहुत बढ़िया सरप्राइज जो कि आपको व्लॉग में देखने को मिलेगा। स्टोरी बस अपना डायलॉग बोलते हैं और शुरुआत करते हैं। तो भाई अभी टाइम हो रहा है 12:20। तो गुड आफ्टरनून फ्रेंड्स, अच्छे गलत नमस्ते, बड़ों को प्यारी परिवार, छोटों को बहुत बढ़िया। তাৰপিছত বিকাশ চেত্ৰীয়ে 5 নৱেম্বৰৰ দিনা ডিব্ৰুগড়ত মিটআপ পাতিছে। তাক লৈ ইনষ্টাগ্ৰাম ষ্টৰীত এনেকৈ পোষ্ট দিয়ে। নেক্সট নিউজটো হৈছে ছবিগৰ বিষয়ে। আপোনালোকে জানে চাগে যে ছবিগৰ গাৰ্লফ্ৰেণ্ড ৰ'জ হয়। সিহঁতৰ মাজত কাজিয়াৰ কাৰণে ব্ৰেকআপ হয়। তাক লৈ ছবিকে এটা ভিডিঅ' আপলোড কৰে, লিংকটো দিম, আপোনালোকে চাই ল'ব। নেক্সট নিউজটো হৈছে মইনা কলিজা ৱেব ছিৰিজৰ বিষয়ে। ফাইনেলি মইনা কলিজাৰ শ্বুটিং খতম হৈ গ'ল। তাক লৈ এখন পোষ্ট দিয়া দেখা গ'ল। মেবি সোনকালে মইনা কলিজা ৰিলিজ হ'ব। নেক্সট নিউজটো হৈছে বুঢ়া স্কচৰ বিষয়ে। স্কচত তেওঁৰ বাৰ্থডেৰ দিনা দুখীয়া মানুহক খানা বিতৰণ কৰা দেখা যায়। তাৰে এটা সৰু ক্লিপ আপোনালোকে চাই লওক। নেক্সট নিউজটো হৈছে এলভিছ যাদৱ আৰু ফুকৰা ইনচানৰ বিষয়ে। ফাইনেলি ফুকৰা ইনচান আৰু এলভিছ যাদৱক একেলগে দেখা পোৱা গ'ল। তেওঁলোকক জিঅ' চিনেমাৰ টেম্পটেশ্যন আইলেণ্ড ইণ্ডিয়াৰ শ্বুটিঙৰ কাৰণে একেলগে দেখা গ'ল। নেক্সট নিউজটো হৈছে শচীন তেণ্ডুলকাৰৰ বিষয়ে। কালি ৱাংখাৰে মুম্বাই ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ ব্ৰঞ্জৰ মূৰ্তি উত্তোলন কৰা হয়। তাত শচীন তেণ্ডুলকাৰৰ লগতে CM একনাথ শিন্দে আৰু জয় শংকৰকো দেখা পোৱা যায়।